মই ৰিজু এণ্ড ৱেলকাম টু আৱাৰ চেনেল অসমীয়া কাপল। মই বৰ্তমান আছোঁ, আমি বৰ্তমান আছোঁ এটা জেগা হাতীচেৰাত, শিলচৰৰ পৰা অকণমান দূৰত। আৰু এইফালে এতিয়া দুটা ৰাস্তা আছে, এইফালে গ'লে পাম হাফলং আৰু যদি এইফালে যাওঁ তেতিয়াহ'লে শিলচৰ পাম। কিন্তু শিলচৰতো আমি থাকোঁৱেই, আমি যাম এতিয়া এইফালে, মানে আমি গৈ আছোঁ হাফলঙলৈ। তেতিয়াহ'লে আপোনালোকক আমাৰ হাফলং ট্ৰিপৰ এপিছ'ড 1লৈকে স্বাগতম জনালোঁ। এইবাৰ আমি প্ৰথমবাৰৰ কাৰণে হাফলঙলৈ গৈ আছোঁ আৰু সেইকাৰণে আমি বহুত এক্সাইটেড আৰু আপোনালোকক ভাবিছোঁ আমাৰ লগত লৈ যাম বুলি। আপোনালোকে ভিডিঅ'টো চাই থাকিব। বহুতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে যে আমাৰ লগত যাব মায়া। এয়া বৰাও আছে দেই মোৰ লগত। হাই কোৱা। হেল্ল' গুড মৰ্ণিং। আৰু মায়াৰ তাই ইন্ট্ৰডাকশ্যন দিয়ে দিলে, কিন্তু মোৰ দিয়া নাই, বহুত বেয়া। এতিয়া দিছোঁ নহয় সেইকাৰণে লাষ্ট প্ৰায়ৰিটি। ব'লা গৈ থাকোঁ, তুমি মোৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হয়। ব'লা তেতিয়াহ'লে আমি গৈ থাকোঁ বেছি দেৰি নকৰি। আৰু এতিয়া কিন্তু মিউজিক ষ্টাৰ্ট হ'ব, আপোনালোকে স্কিপ নকৰিব, গোটেইখিনি চাই থাকিব। শিলচৰৰ পৰা 30 কিলোমিটাৰ অহাৰ পিছতে বেয়া ৰাস্তা আৰম্ভ হৈ গ'ল। আমি শুনিছিলোঁ যে হাফলঙলৈ যোৱা ৰাস্তা একেবাৰেই বেয়া, কিন্তু কিমান বেয়া সেইটো আমি নাজানো। আজি প্ৰথমবাৰলৈ আমি এই ৰাস্তা দি আহি আছোঁ আৰু হাফলঙলৈও প্ৰথমবাৰেই আহি আছোঁ। গতিকে এই ট্ৰিপটো বহুতেই এক্সাইটিং হ'ব আৰু আমি নাজানো আমাৰ আগত কি ছাৰপ্ৰাইজ ৰখি আছে। কিন্তু এতিয়া বোকা পানী খেচিহে যাব লগা হৈছে। ডাঙৰ ৰাস্তাৰ পৰা সৰু ৰাস্তাত সোমাই গৈছোঁ আৰু এতিয়া হ'ব আচলি এডভেঞ্চাৰ আৰম্ভ। মানে হৈ গ'ল আৰু আৰম্ভ হৈ গৈছে, ষ্টাৰ্ট হৈ গৈছে। বহুত দেৰিৰ পিছত বাছখন দেখি বহুতেই ভাল লাগিল, কিন্তু আমাক ধূলি মাৰিহে গ'ল। এই পিন্ধি আহিলোঁ আমি, স্বপ্না গৈ পাইছে এইখিনি। আৰু সেই তাৰ পৰা ষ্টাৰ্ট হৈছিলে ছিংগল, মানে ডাবল লেন, এইখিনিৰ পৰা 4 লেন আছিলে। অলপ এইফালৰ পৰা চাই আহোঁ, দৌৰি দৌৰি আহিছোঁ। চাওঁ বাৰু তলৰ ভিউটো কেনেকুৱানো, আৰু আপোনালোককো দেখুৱাওঁ। বেছি কাষলৈ নাযাবা। আহি ৰখিছোঁহি এইখিনি জেগাত, মাজত আৰু জংঘলৰ মাজত বুলিয়ে ক'ব লাগিব। আমি যে হাফলং গৈ আছোঁ বা আন এটা জেগালৈ গৈ আছোঁ তেনেকুৱা লগাই নাই। এনেকুৱা লাগিছে আমি জংঘলত ক'ৰবাত গৈ আছোঁ। মোৰতো এনেকুৱা সৰু লাগিছে সৰু বাঘ ৰাস্তা, চাগলে সেইখিনি ধৰিয়ে ল'ব নেকি আমাক। সেইটোহে ভয় লাগিছে, বাঘ চাঘ নোলালে হয়। আৰু ইমানেই সৰু ৰাস্তা, এই বাছখন কেনেকৈ গ'ল সেইটোহে ভাবিছোঁ। ভঙা চিঙা আৰু চাগে আজি তাই ক'ৰবাত কি দেখিলে। ইণ্টাৰেষ্টিং মানুহ ভাই, চবতে ইণ্টাৰেষ্ট দেখুৱাই থাকে। আজি আৰু ক'ত খাব পাওঁ ঠিক নাই। যদি এনেকুৱাই ৰাস্তা হয়, দোকান চোকানটো মানুহে দেখা নাই, এখন দুখন গাড়ী দেখিলে মনটো ভাল লাগে মানে। ৰিজু পৰিলে, ইমান বেয়া ৰাস্তা, ক'ত দুখ পালা? মানে খোজকাঢ়িলেও পূৰা সাৱধান হৈ খোজকাঢ়িব লাগিব। ব'লা গৈ থাকোঁ। বেলেগ বেলেগ ঠাই, বেলেগ বেলেগ পাহাৰ, এটা পাহাৰ শেষ কৰি বেলেগ এটা পাহাৰ পালোঁ। এইটো আৰু ডাঙৰ পাহাৰ, কিন্তু ৰাস্তাৰ কণ্ডিশ্যনটো ছেমেই আছে। আৰু সেই জংঘলৰ পৰা শিয়ালবিলাকে চিঞৰি, শিয়ালৰ মাত নে এয়া কি? শিয়ালে ন? এয়া আৰু এখন গাড়ী দেখিলোঁ, গাড়ী দেখিলেই ভাল লাগে এতিয়া। আমি দোকান কেইখনমান পালোঁ আৰু ভাবিছোঁ ইয়াতে চাহ খাই লওঁ। ৰাস্তা একেবাৰে বেয়া আছিলে, কিবাকৈ আহি পালোঁ আৰু এইখিনি। আৰু এতিয়া ৰাতিপুৱা বাজিছে 9টা আৰু ইয়াতে আমি চাহ খাম বুলি ভাবিছোঁ। চাহ আৰু ৰুটি খাম বুলি ভাবিছোঁ। এইপিনে ধুনীয়া নদী এখন বৈ আছে, গছবিলাক ইয়াতে অকণ সেউজীয়া হৈ আছে। ইমান ধূলি নাই আৰু সেইখিনিৰ সমান। আৰু গোটেই জংঘলবিলাক পাৰ হৈ এটা ধুনীয়া জেগা পালোঁ আৰু সেইকাৰণে আমি ইয়াতে ৰখিছোঁ। আৰু এইটো জেগাটো সঁচাকৈ খুবেই ধুনীয়া। সেইপিনে আছে এটা ৰেল লাইন,
ৰেল লাইনটো ইয়াৰ পৰা দেখিবলৈ খুবেই ধুনীয়া লাগিছে লগতে তলৰ পিনে আছে এখন নদীখনো বহুত ধুনীয়া কিন্তু এইফালে লেণ্ডশ্লাইড হৈ আছে বহুত বেয়াকৈ আৰু কমে আমাৰ 50 কিলোমিটাৰমান আছে আৰু সেইকাৰণে ইয়াতে বেছি সময় নৰখোঁ ভাবিছোঁ আমি এতিয়া আগলৈ গৈ থাকোঁ ফাইনেলি ভাল ৰাস্তা পাই গ'লো ৰাস্তা এনেকুৱা হ'ব লাগে য়েছ A few moments later. আকৌ ৰাস্তা বেয়া হ'ল আৰু বাকী আছে 25 কিলোমিটাৰ আৰু ৰাস্তা যেনেকৈ দেখাইছিলোঁ প্ৰথমতে ৰাস্তা বেয়া বুলি এই তেনেকুৱাই ৰাস্তা চলি আছে ভাল ৰাস্তা একেবাৰে পোৱা নাই মনত শান্তি লৈ আহি আছোঁ যে আমি নেক্সট চাগে ভাল ৰাস্তা পাম কিন্তু মই ভাল ৰাস্তা পোৱাই নাই তেনেকেই চাগে হাফলং গৈ পাম আৰু এতিয়া ভাবিছোঁ তেনেকৈ আৰু 25 কিলোমিটাৰ চাগে তেনেকুৱাই হ'ব গতিকে মেণ্টেলি ৰেডি হৈ লৈছোঁ আৰু সেইটোৱে পাম আৰু এতিয়া আমি ৰখিছোঁ সেই ঠাইডোখৰত কিন্তু চিনাৰী বহুত ধুনীয়া কিন্তু দূৰৰ পাহাৰবোৰ বহুতেই ধুনীয়া ৰাস্তাটোৰ কাৰণে খালি অলপ বেয়া লাগে আৰু কিন্তু মোৰ মতে এতিয়া বাইক নাইবা স্কুটিত নহয় ভাল হ'ব হয়নে বাইকতো মই ৰেকমেণ্ড নকৰোঁ গাড়ীত আহিলে বেলেগ কথা ক্ৰুইজাৰ বা এই বাকী গাড়ী কালি নে পৰহি চাইছিলোঁ পৰহি চাগে এই আই লাভ ট্ৰেভেল এণ্ড ফুড বিকাশৰ ভিডিঅ' যদি কৈছিলে যে ইমান বেয়া ৰাস্তা বুলি শিলচৰলৈ আহিছিলে হাফলঙৰ পৰা আৰু আমি ভাবিলোঁ আমিও গৈ চাই লওঁ আৰু আজি একচুৱেলি লগ ধৰাৰ কথা আছিল মানে আমি লগ ধৰিম বুলি আহিছিলোঁ কিন্তু আমি ৰাতিপুৱা 6টাতে ওলালোঁ আৰু সিহঁতে ৰাতিপুৱা 6টাত নুঠে 10টাত উঠে ওলায় সেইকাৰণে ডিষ্টাৰ্ব নিদিলোঁ ইমান ভাগৰে যুগৰে আহিছে যিহেতু আৰু আজি শিলচৰৰ পৰা চাই গ'ল আৰু আমি আহি গ'লোঁ হাফলং আৰু এতিয়া হাফলং এনজয় কৰিম আৰু ন Rapping is my job and I feel like an option. Living like an OG without no web. We're spreading up the flame, they of HRP. HOP, we do not copy. I'm a Mr. Nice guy who's ready to G. You can never be the same, cause you ain't got a trick top for you. It's nothing just more than a peak. My raps is amazing. My boring time and rage, I can keep it real tip like a real Fraser. Real talk made that you ain't gonna shit. জাতিংগাৰ পৰা ৰাস্তা একদম ধুনীয়া হৈ গৈছে আৰু এইবিলাক কি ফুল অ' ছানফ্লাৱাৰ আমাৰ জাৰ্ণিটো ছানফ্লাৱাৰকেইটাই আৰু ধুনীয়া কৰি পেলালে আৰু যিখন দোকানত নেকি শ্বপকিপাৰ নাই মানে দোকানী নাই অকল দোকানখন আছে আৰু দোকানখনৰ ভিতৰত বহুতখিনি বস্তু আছে ফল মূল আছে ইয়াত আৰু লগতে দামবিলাক লিখা আছে ক'ত কিমান কি দাম মাত্ৰ 30 টকা সেইকেইটা 100 টকা কমলা কিমান টকা এইটো 40 টকা আৰু মই প্ৰথমবাৰৰ কাৰণে এনেকুৱা দেখিছোঁ য'ত নেকি দোকানী নাই আৰু মানে পইচাখিনি ইয়াতে দি দিব লাগে বস্তুটো লৈ কিনে এনেই শুনিছিলোঁ সেয়া কি বুলি কয় মিজোৰামত এনেকুৱা আছিল বুলি হয়নে কিন্তু আমাৰ ইয়াত মই ভালকৈ শুনা নাছিলোঁ হাফলঙত আহি ফাৰ্ষ্ট দেখিলোঁ খুব ভাল লাগিল অ'কে হাফলং সোমাই ৱেলকাম টু হাফলং দেখিছিলোঁ তাৰপিছত এইটো দেখিলোঁ জাতিংগা বাৰ্ড ৱাটছিং টাৱাৰ এইপিনেদি যাব লাগে আৰু এইকাৰণে আমি ভাবিছোঁ এতিয়া এইটো চায়ে যাওঁ ইমান এটা চিৰ বগাই বগাই আহিছোঁ হৈ পিনে আহি দেখিছোঁ এইটো লগ গাহৰি আমি এতিয়া ভাত খালোঁ একেবাৰে পেটৰ গুৰিলৈকে অহালৈকে ভাত খালোঁ ভাতটো খুবেই টেষ্টি আছিলে আৰু যি আছিলে পৰ্ক আছিলে পৰ্কটো বহুত টেষ্টি লগতে এটা চাটনি বনাইছিলে চাটনিটোতো একেবাৰে মানে কি ক'ম আৰু বহুত ধুনীয়াকৈ বনাইছে আৰু এইখনৰ নাম হৈছে এথেনিক কিটচেন আপোনালোকে যদি কেতিয়াবা হাফলঙলৈ আহে আপোনালোকে ইয়াতে খাব পাৰিব আৰু মই বিচাৰিছোঁ বাইদেৱে যাতে ৰেচিপিটো কয় যে চাটনিটো কেনেকৈ বনাইছে কাৰণ চাটনিটো খাবলৈ খুবেই টেষ্টি আছিলে আৰু বাইদেউ আহক বাইদেৱে ক'ব চাটনিটো কেনেকৈ বনাইছে কওকচোন বাইদেউ কেনেকৈ বনাইছে কি আছে কওক কি আছে কওক তাতে ড্ৰাই ফিছ আছে আৰু মৰিচ আছে মৰিচ মানে জলকীয়া দেই জলকীয়া আৰু ধনিয়া পাতা আছে আৰু চাগে বিলাহীও আছে ন বিলাহী নাই নেকি অঁ মই ভাবিছিলোঁ বিলাহীও আছে আৰু মইতো ভাবিছিলোঁ বাইদেউ অসমীয়া নাজানিব বুলি কিন্তু বাইদেউ নিজে কৈছে যে আপোনালোকৰ ভাষাটো মই জানো প্ৰথমতে মই হিন্দীতে কথা পাতি আছিলোঁ আৰু সঁচাকৈ এই চাটনিটো খুবেই টেষ্টি মই কেতিয়াবা ট্ৰাই কৰিব লাগিব ড্ৰাই ফিছটো কি কৈছে বটি লৈছে ন
ড্ৰাই ফ্ৰুটছটো পিচি লৈছে মৰিচৰ লগত আৰু কি বুলি ক'লে ধনিয়া পাত্তা বহুত ভাল লাগিলে আকৌ কেতিয়াবালৈ আহিম আৰু আপোনালোকে আহিব পাৰিব ঠিক আছে বাইদেউ আমি গৈ থাকোঁ এতিয়াহ'লে হাফলং আহি পালোঁ সেইটোতো গম পালে আৰু হোটেলৰ কাৰণে বহুত বিচাৰিব লগা হ'ল গোটেই ভাল ভাল হোটেলকেইখন আগৰ পৰা বুক আছিলে এখনতো নাপালোঁ আৰু এতিয়া সেইখন সৰু সুৰা হোটেলত সোমাইছোঁ সেইকেইখনত মানে ৰেটটো ভাল আছিলে আৰু জেগাখিনিও বহুত ধুনীয়া আছিলে আৰু বিচাৰি এতিয়া এইখন পালোঁহি কিবাকৈ পালোঁ যে সেইটোৱে মানে ভাল লাগিছে আৰু পালোঁ যে কাৰণ আজি নাপাম বুলি নাপাওঁ আজি ঘূৰি যাব লাগিব কিন্তু লাষ্টত এখন পাই গ'লো যদিও ভাল লগা নাই উপায় নাই থাকিবতো লাগিবই আৰু সেইটো কাৰণে আজি এটা শিক্ষা পালোঁ যে হোটেল আগতেই বুক কৰি থ'ব লাগে নহ'লে দিগদাৰ আছে আৰু গতিকে আজিৰ ভিডিঅ'ত আমি এইখিনিতে শেষ কৰিছোঁ এতিয়া আমি ফ্ৰেছ হ'ম আকৌ ওলাই যাম বজাৰ কৰিম সেইটো আকৌ নেক্সট ব্লগ বনাম গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আজিৰ ভিডিঅ' তেনেহ'লে শেষ কৰিছোঁ এইখিনিতে আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব তাৰ লগতে যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে তেতিয়াহ'লে বাই বাই Mr. Nice Guy who's edited G. You can never be the same, cause you ain't got a trick up for you. It's nothing just more than a